নমস্কাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব গৈ আছে আপোনালোকে হয়তো থাম্বনেইলখন চাই গম পাইছেই। গতিকে অতি কম সময়ৰ ভিতৰত ইয়াত থকা সকলোকেইটা টপিক আমি কভাৰ কৰিব চাইছো ভিডিঅ'টোত। আপোনালোকৰ বাবে বহুত ইনফৰ্মেটিভ হ'ব গৈ আছে ভিডিঅ'টো, অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো আপোনালোকৰে যথেষ্ট কামত আহিব। বহুত ইনফৰ্মেটিভ ভিডিঅ' ইয়াত সকলোতকৈ আগত পাই থাকিব। আজি আলোচনাৰ প্ৰথম বিষয়টো হৈছে আপোনালোকৰ যদি চেকখনত ভুল আছে চেকখনত নামটো যদি স্পেলিং আপোনালোকৰ ভুল আছে, যিখিনি আপোনালোকৰ ডকুমেণ্টছ আছে আধাৰ কাৰ্ড হওক, পান কাৰ্ড হওক বা বেংক পাছবুক হওক, তাৰ লগত যদি একেই নহয়, তাৰ লগত যদি কিছুমান ভুল আছে, নামটোৰ স্পেলিং যদি বেলেগকৈ আছে, তেতিয়া আপুনি কেনেকৈ কি কৰিব লাগিব, কেনেকৈ কৰিলে আপুনি পইচাটো লাভ কৰিব, তাৰ ওপৰত মই অলৰেডি ভিডিঅ' আগত আপলোড কৰা আছে। আপুনি মোৰ আগৰ ভিডিঅ'বোৰ চাই ল'ব পাৰে। নেক্সট হৈছে ফৰ্মখন কেনেকৈ ডাউনলোড কৰিব পাৰিব। ফৰ্মখন মই অলৰেডি মোৰ কমিউনিটি পোষ্টত আপলোড কৰি থোৱা আছে, তাৰ পৰা আপোনালোকে স্ক্ৰীনশ্বট মাৰি ফৰ্মখন উলিয়াই ল'ব পাৰিব। আৰু যদি ফৰ্মখন পুৰোৱাৰ ওপৰত ভিডিঅ' লাগে কেনেকৈ সেইখন ফিল আপ কৰিব পাৰিব, তেতিয়া আপোনালোকে মোক নিশ্চয় কমেণ্ট কৰিব। মই নেক্সট ভিডিঅ' ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব মই আপোনালোকক সেইটো জনাই দিম। HDFC বেংকত একাউণ্ট নাথাকিলে কেনেকৈ পইচা উলিয়াব পাৰিব, সেইটো আপোনালোকে চিন্তাৰ কোনো বিষয় নাই। যোৱা বছৰলৈকে সকলো বেংকৰ একচেপ্ট কৰিছিলে, কিন্তু এবাৰ এপেক্স বেংকৰ একচেপ্ট নকৰে। যিসকলে এপেক্স বেংকৰ আছে তেওঁলোকে বেলেগ একাউণ্ট দিব, এপেক্স বেংকৰ একাউণ্ট তাত নিদিব, কিয়নো এপেক্স বেংকৰ দিলে পইচা নোসোমাব। এবাৰ তাৰ বাদে যিকোনো একাউণ্ট তাত দিব পাৰে। নেক্সট হৈছে ফৰ্ম জমা দিয়াৰ লাষ্ট ডেট কেতিয়া। তো ফৰ্ম জমা দিয়াৰ লাষ্ট ডেটটো এতিয়ালৈকে ডিক্লেয়াৰ হোৱা নাই। এতিয়া ফৰ্ম জমা লোৱাৰ ষ্টাৰ্টিং ডেটো আৰম্ভ হোৱা নাই। আপোনালোকৰ চেকখনত আপোনালোকে চাব পাৰে ইয়াত যে 1 নৱেম্বৰ দিছে। 1 নৱেম্বৰ দিছে যদিও বৰ্তমানলৈকে কোনো ধৰণৰ ন'টিফিকেশ্যন বেংকলৈ অহা নাই। গতিকে আপোনালোকে এতিয়া বৰ্তমান জমা দিব নালাগে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। যেতিয়া বেংকত কিবা ন'টিফিকেশ্যন আহিব সকলোতকৈ আগত ভিডিঅ' মোৰ চেনেলতেই পাব, তেতিয়া আপোনালোকে গৈ জমা দিলেই হৈ যাব। তো যিহেতু এটা সীমিত সময় দিয়ে, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যেতিয়া ন'টিছখন ওলায় এটা কম সময় দিব, তাৰ ভিতৰত জমা দিব চেষ্টা কৰিব। নেক্সট হৈছে নাম বা এড্ৰেছ ভুল হ'লে কি কৰিব। এইটো টপিকৰ ওপৰত মই অলৰেডি আগত ভিডিঅ' বনাইছোঁ, সেইখিনি আপোনালোকে চাই ল'ব। তো ডকুমেণ্টছ কি লাগিব। তো এইখন হৈছে ফৰ্মখনৰ এটা কপি। ইয়াত আপোনালোকে চাব পাৰে ডকুমেণ্টছ বৰ বিশেষ নালাগে, যিখিনি মাইনৰ হয়, যাৰ 18 বছৰ বৰ্তমান হোৱা নাই, মানে ক্লাছ 5ৰ বৃত্তি পৰীক্ষা যিখিনি পইচা উলিয়াবলৈ যাব, আপোনালোকক কৈছোঁ আপোনালোকৰ নিজৰ ডকুমেণ্টছৰ লগতে যিহেতু আপোনালোকৰ মাইনৰ হৈ আছে, 18 বছৰ হোৱা নাই, আপোনাৰ মা দেউতাৰ ডকুমেণ্ট দিব লাগিব। আৰু যিসকলৰ বৰ্তমান 18 বছৰ হৈ গৈছে, মানে ক্লাছ 8ৰ বৃত্তি পৰীক্ষা পইচা উলিয়াবলৈ আপোনালোক গৈছে, আপোনালোকে নিজৰ ডকুমেণ্ট দিলেই হ'ব, তাত মা দেউতাৰ ডকুমেণ্টছ দিব নালাগে। তো ফৰ্মখনত ইয়াত ধুনীয়াকৈ আছে মাইনৰৰ কাৰণে এটা ছেকশ্যন আছে, যিখিনি মাইনৰ নহয় মেচিয়ৰ হয় তেওঁলোকৰ বাবে এটা ছেকশ্যন আছে। তো আজিৰ কাৰণে ইমানখিনিয়ে আছিলে। এটা সীমিত সময় দিব, এটা সীমিত সময়ৰ ভিতৰত আপোনালোকে জমা দিবলৈ চেষ্টা কৰিব। এপেক্স বেংকৰ নহ'ব, এপেক্স বেংকৰ বাবে অন্য বেংকৰ আপোনালোকে একাউণ্ট নাম্বাৰ দি তাত জমা দিবলৈ চেষ্টা কৰিব। অতি কম সময়ৰ ভিতৰত লাভ কৰিব। আৰু এতিয়া আগতীয়াকৈ ফৰ্মবিলাক জমা নিদিব, কিয়নো বেংকলৈ কোনো ধৰণৰ ন'টিফিকেশ্যন বৰ্তমানলৈকে অহা নাই। যদিও বা 1 তাৰিখ দেখাই আছে, 1 তাৰিখ দেখাই থাকিলেও কোনো ধৰণৰ ন'টিফিকেশ্যন অহা নাই। যেতিয়াই কিবা ন'টিফিকেশ্যন আহিব মই আপোনালোকক লগালগ ভিডিঅ' আপলোড কৰি জনাই দিম। ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ইমানেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।